নমস্কাৰ ৰাইজ, ৰাতি বাজে প্ৰায় 1টা। ভিডিঅ'টো আপলোড কৰি কেনে মই ঘৰৰ পৰা ওলাই আহিছো সৰু হোজালৈ যাত্ৰা কৰো বুলি। আজিৰ নিশাটোৱেই চাগে লাষ্ট জুবিন দাৰ গুৱাহাটীত। তাৰপিছত জুবিন দাই যোৰহাটলৈ যাত্ৰা কৰিব। তো বলক যাওঁ। গাড়ীটো এটা দুটা চলি আছে আৰু দেখিলে গম পাই এইবোৰ সৰু হোজালৈকে গৈ আছে। বাইকৰ পাৰ্কিং নাচাই কিয়? বাপৰে, ইমান বাইক পাৰ্কিং কৰা আছে। ইয়াৰে পৰাই বাইক পাৰ্কিং কৰি দিছে। 1 কিলোমিটাৰ দূৰ আছে ইয়াৰ পৰা। এইটো লখৰা চাৰিআলি হয়। বহুত পাৰ্কিং দেখোন ইয়াতে। আচ্ছা, ইয়াতে দেখোন বেৰিকেড লগাই দিছে। ধৰা দিলা গোপনে আহি। চাওক ৰাইজ, জুবিন দাৰ অনুৰাগীৰ শেষ নাই। ৰাস্তাত মানুহেই মানুহ। আৰু হাইৱেত চাক না, গাড়ীয়ে ভৰি গৈছে। গাড়ী হাইৱে প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ লখৰা চাৰিআলিৰ পৰা ইয়ালৈকে। ইয়াতে ইমান মানুহ, ভিতৰত তেনেহ'লে কি অৱস্থা? পালোঁ ষ্টেডিয়ামৰ গেট। এতিয়া ভিতৰলৈকে সোমাওঁ। ষ্টেডিয়ামৰ গেটটো নতুনকৈ বনোৱা হৈছে আৰু নতুনকৈ নামো দিছে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্ট কমপ্লেক্স। জুবিন দা, মনৰ পৰা এটা কথা ক'মনে? এনেকুৱা লাগি আছে যেন আমি সৰু হোজাই ষ্টেডিয়ামত আপোনাৰ ফুটবল খেল চাবহে যাই আছোঁ। এইটো ষ্টেডিয়ামৰ মেইন গেট হয়। সোমাই আহিলোঁ ষ্টেডিয়ামৰ গেট দি কেনে। অসমৰ 99% মানুহ আজি ইয়ালৈকে আহিছে। যোনটো 1% আহিব পৰা নাই, মোৰ ভিডিঅ'টোৰ যোগেদি আহক। চাওক, জুবিনদাৰ বাল্যকালৰ ফটো। বহুতখিনি জুবিনদাৰ ফটো লগোৱা হৈছে। জুবিনদাৰ যেনেকুৱা গানৰ শেষ নাই, এনেকুৱা জুবিনদাৰ ফটোৰো শেষ নাই। আৰু আজি এনেকুৱা এজনৰ শ্ৰদ্ধাঞ্জলি দিব আহিছোঁ যাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। আপোনালোকে দেখা পাই আছে মানুহটো বেছি নাই, এটা দুটা মানুহ বেছি নাই দেখা পাই আছে। অলপমান ভিতৰলৈকে সোমাই যাওঁ, পিছত গম পাব আপুনি কিমান জুবিন প্ৰেমী। চালেনে কিমান মানুহ, কিমান জুবিনদাৰ অনুৰাগী। ইমান মানুহ মই জীৱনত অসমত আজিলৈকে দেখা পোৱা নাই। য'তে যাওঁ ত'তে খালি জুবিনদাৰ ধুনী, জয় জুবিনদা, আই লাভ জুবিনদা, জুবিনদা অমৰ, এইবোৰেই শুনি আছোঁ 3 দিনৰ পৰা। পাঁচ মিনিটৰ মূৰে মূৰে অনলি 1 মিটাৰকৈ আগুৱাই গৈ আছিলে। বহুদিনৰে আপোন। দুই ঘণ্টা লাইনত থাকি আধা আহি পালোঁ আৰু আধা যাবলৈ আছেই। আৰু মানুহ চাওক, আগে পিছে কিমান মানুহ। চাওকচোন ফালি ছিঙি কি অৱস্থা কৰিছে। জুবিনদাৰ সঁচা অনুৰাগী এই কাম কৰিব নোৱাৰে কেতিয়াও। না আছে ভাগৰ, না আছে গৰম, গায়েদি অনবৰতে ঘাম, কিন্তু কোনো মানুহ হতাশ হোৱা নাই আজি ইয়াতে আহি কেনে। যিমান দূৰ আপোনালোকে চকু যাই আছে, সিমান দূৰ পৰ্যন্ত মানুহ এনেকুৱা। জুবিনদাৰ বাল্যকালৰ ফটো চাই চাই আৰু মন যায় শুনি শুনি সকলোৱে আমি শ্ৰদ্ধাঞ্জলিৰ ফালে আগবাঢ়ি গৈ আছিলোঁ। ফটোটো চাইছেনে? জুবিনদা, জুবিনদাৰ মা আৰু জংকী বৰঠাকুৰ। তিনিওজনৰ আজি কোনোও নাই এই পৃথিৱীত, কিন্তু আকাশত তৰা হৈ জিলিকি আছে। 3 ঘণ্টা লাইনত থকাৰ পিছত অলপ হেঁচা ঠেলাটো কম পাইছোঁ। ভাবিছিলোঁ চাগে আহি পাইছোঁ, কিন্তু নহয়, আগত আৰু লাইন আছে দীঘল আৰু জাম আছে আগত। ইমান দিনে শুনি আছিলোঁ জুবিন প্ৰেমী, জুবিন প্ৰেমী, কিন্তু আজি দেখা পালোঁ জুবিন প্ৰেমীৰ আচল মানেটো কি। আৰু চাওক, জুবিনদাই শান্তিৰে বিশ্ৰাম লৈ আছে। আহি পালোঁ। সন্মুখৰখিনি শেষ হোৱাৰ লগে লগে আমাক যাব দিব। এতিয়া আৰু আমাক কোনো ৰখাব নোৱাৰে জুবিনদাক ওচৰৰ পৰা চাবলৈ। কিবাকে আহি পালোঁ দিয়ক ৰাইজ, জুবিনদাক ধৈৰ্যৰ পৰীক্ষা দি দি। জুবিনদা, আপুনি এটা গান গাইছিলে বঙালীত, গানটো লৈ মোৰ মনত পৰিছে। আজি ফুল লাগে পুজো দিতে, সে ফুল দিয়ে দেহ সাজে, হারাই যখন আপন জোনারে
আচ্ছা জুবিন দা, গানবোৰ কি আপুনি নিজৰ কাৰণে গাইছিলে নেকি? আজি গানবোৰ আপোনাৰ লগত কিয় মিলি গৈছে? শংকৰদেৱৰ ৰূপ লৈ আহিছিলে জুবিন দাই, মানে কলিযুগৰ শংকৰদেৱ। আৰু এই ভগৱান আজি আমি হেৰাই পেলালোঁ, আমাৰ লগত নাই আজি জুবিন দা। জুবিন দা, আপুনি য'তে নাযায় কিয়, যোনটো পৃথিৱীলৈ নাযায় কিয়, আপুনি অসমৰ হিৰে হিৰে তেজে তেজে জীয়াই থাকিব অসমৰ হৃদয়ত। দাদা, আপুনি যে এৰি গুচি গ'লে আমাক, আজি গছ কটাৰ কথা উঠিলে কোনে থিয় দিব আহি কেনে? কৰিলো জুবিন দাক দৰ্শন, বাপৰে যি হেঁচা ঠেলা আছিলে। 4টা বাজে, মানুহ এতিয়াও আহি আছে চাওক। মই আজিলৈ সৰুজাই ষ্টেডিয়ামত দুবাৰ আহিলোঁ। একবাৰ আহিছিলোঁ ক'ভিডৰ সময়ত আৰু আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি, মানে দুয়োটা খবৰে বেয়া। আহিলোঁ আৰু ৰাতিপুৱাও হৈ গ'ল। ভিডিঅ'টোৰ ফাৰ্ষ্টত মই এটা কথা কৈছিলোঁ যে জুবিন দাৰ সমাধিখিনি যোৰহাটত হ'ব, কিন্তু নহয়, জুবিন দাৰ সমাধিখিনি গুৱাহাটীতে হ'ব, যোৰাবাটৰ কামাৰকুছিত। তো মই তাতেও যাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। জয় জুবিন দা, জয় আই অসম।